আপোনালোকৰ ভালনে? মোৰ ভাল। আজি আমাৰ পথাৰত দাৱনী লগাইছিলে। আমি দাৱনীক ভাত আৰু চাহ দিবলৈ গৈছিলোঁ। মই তাকে সৰু ভিডিঅ' এটা বনাইছিলোঁ। আমিনো পথাৰত কি কৰিলোগে চাব। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। দেখিছানে মই পথাৰলৈ চিপ লৈ আনিছোঁ। ঘৰত দৌৰিব নাপাওঁ যে পথাৰলৈ আহোঁতে দৌৰিব পাৰিছোঁ। মই পথাৰলৈ আহি খুব ভাল পাওঁ, দৌৰিব পাৰোঁ যে মায়ে নামাৰে। চাচোন ইমান ধানবোৰ ইমান পকি আছে। একদম চিপছ লৈহে আহিছে। হা? ৰীণাই মোক এৰি থৈ গুচি গৈছে। আমি পথাৰ পাই গলোহি। দাৱনীয়ে ধান্দা আছে। ধানকে গৈছো। ধান নাই নি? এইপিনে যোৱা এইপিনে। ৰ'দত ধৰিব নোৱাৰি ধান আছে নে নাই। দেখিছেনে মামীহঁতে ধান্দা আছে। ধানখিনি চাওকচোন ইমান ধুনীয়া লাগিছে। মোৰ ৰ'দতে মাথাটো গৰম হৈ গৈছে। হেল্ল' মই কাচিয়া ধান দাব লৈছোঁ। ধানকেইডাল দাবলৈও ধান মানুহেহঁতে ভাত খাব লৈছে। দেখিছানে আমাৰ ৰীণা কেনেকে ৰৈ আছে। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, বেল আইকনটো বজাই দিব প্লিজ।